হাই ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই চেনেল। আজি দেউতাৰ শ্ৰাদ্ধ হয়। এয়া দেখিছেনে, সকলো যোগাৰ কৰিয়ে আছে দেৱে। এয়া সকলো ওলাই লৈ যোগাৰ কৰি আছে। কি ঠিক কৰিম? বস্তুখিনি পেলাই দিব লাগিব বোলে। সেই যাবাৰখিনি মাজতে মই এষাৰ কথা কৰিলোঁ, সেইকাৰণে হাঁহিছে মাহঁতে। সেয়ে সেইকেইডাল ছিঙিব লাগিব ন। এয়া সকলো যোগাৰ হৈ গ'ল। পৰাচিত কৰিলে দাদাই, এতিয়া শ্ৰাদ্ধত বহিব। এয়া তই চাকি ঘৰত দি শ্ৰাদ্ধ শেষে হ'ল। এয়া খালীত চাউল দি আছে আৰু পিণ্ড সানিব। এতিয়া খাই থাককচোন। পিণ্ডত দিব লাগিব বুলি নিয়মটো বিশেষ নাই, হয় না? এতিয়া অলপ চাউল দিয়া আৰু বাবাটোৰ কিনা আঙুলি বুঢ়া আঙুলি পুনৰাই এই চাউল দাকনাটো ধৰা। ইত্যাদি প্ৰথমে চাউল দাকনাটো ধুইছিলে, কিনা আঙুলি বুঢ়া আঙুলি ধৰা। এই পানীখিনি ধৰা বনাটোৰ পৰা ধুনীয়াকৈ চাৰিওফালে চৈতাখনৰ চাৰিওফালে ঘূৰাই আনি পেলাই ধনাটোত দিবা। ঘূৰাই লৈ আহা লাগে। কম ভুল বছৰত ছবিটো বৰ্ণ ভৰ গধীয় পশ্যতি মুধিয়ন প্ৰচদয়াত কম এই ধনাটো ঢালি দিয়া। দি পেলাই এইটো তাতে থৈ দিয়া। অৰ্ঘাটো তাতে থোৱা, অৰ্ঘাটো তাতে চোৱাচোন। সেইডাল লৈ আকৌ হাতৰ এই বুঢ়া আঙুলিৰ গাঁঠিটো তুলসীৰ পাতত লাগি দিয়া। বৃদ্ধ অংগুষ্টম বুলি নিবিশ্ব এইটো গাঁঠি পোৱাটোৰ এই গাঁঠিটো তুলসীৰ পাতত লাগি দিয়া। বৃদ্ধ অংগুষ্টম বুলি নিবিশ্ব কুচব ব্ৰাহ্মণ সংলগ্ন কাৰো কুশ ব্ৰাহ্মণৰ লগত সংযোগ কৰি যায়। কুডাল সংযোগ কৰি দিয়ে কুশ ব্ৰাহ্মণ সংলগ্ন কাৰো গণেশ কলিতা ন গণেশ কলিতা ভজনাথং ইদং কৃত কীৰ্তনম চা মিশংস উদকম বনময়তে ঢালি দিয়ে। দানম অহম কৰিছে পানী বাকি পেলাই খাই দিয়া তিনবাৰ। ওম ভূষাহা ওম ভূষাহা ওম সস্যাম অৱস্থান উৰ্তি প্ৰধাতন মৰুণ চক্ষুজম দবাসি পৰম ৰসস্তেশ ভাজৱতে উচিত মাতৰ ৰশ্মাজনক মামবজস্য কাৰ্যন পাপজন কথা সদম। এতিয়া তুমি এৰে বগা ফুল কেইটামান বেছিকে এই মটৰটো তিল চালু কৰি অৰ্ডাৰটোত ভৰাই লওঁ। বগা ফুল এটা বেছিকে ভৰাই লওঁ। বগা ফুল কেইটামান বেছিকে ভৰাই লওঁ। বৰষুণে আহিব চাগে আৰু লৈ থাকা এতিয়া। বাবতে দিয়ে হোৱাতে দিয়ে এনেকৈ থাকি ধৰি থাকা। ওম বিষ্ণুৰম দৎস ওম বিষ্ণুৰম দৎস ওম সিদ্ধিৰমধ্য শ্ৰীচৰ্য গোটা শ্ৰাৱণ মাছে কল্পত ৰাখি স্থিৰে ভাস কৰি শুক্লপতি পূৰ্ণ চতুৰ্দশান দি থওঁ। এই তস্মিন ভাৰতেকে বিশিষ্ট পুণ্যে ভূ পদছে কাশ্য পৰিছে গৎকৃষ্ট অস্মৎ মৃত্যু গণেশ কলিত ভক্ষণাতম ইদং কৃত কীৰ্তনম চা মিশংস উদকম উঠিছ। তুমি এতিয়া এই দুপাৰেদি পিণ্ডখানি এনেকৈ চাপা মাৰি তাতে উঠি দিয়া। তলখানি যাব এক চাপতে গুচি যায়। এই ভাঙি পেলাখনি কোণাত দেখি পিণ্ডখানি এটা চুইটাৰ কোণাত দেখি তাৰে এটা তাৰমানে পিণ্ড তুমি লৈ পেলাই শুঙি পেলাই হাত ধোৱা চৰিয়াটোত পেলাই দিয়া। কিঞ্চিত পিণ্ডং জিঘ্ৰে তুমি শুঙি পেলাই হাত ধোৱা চৰিয়াটোত পেলাই দিয়া। হাতখন ধোৱা এতিয়া ভালকৈ তাতে ক্ষতিটো ক'ত গেল তাৰ পৰাই পানী নালাগে। কেনেকুৱা পালা গোন্ধটো ভাল পাইছ না? পিণ্ড দেখোন তাৰ মাথাত লাগছি হবাই যায়। পিণ্ডটো ভাল হৈছে নে? গোন্ধটো ভাল হৈছে। এতিয়া তাতে অৰ্ঘা পানী ঢালি দিয়া। এই পিণ্ডটা জেগাখিনি এতিয়া অৰ্ঘা পানী দিয়া। অৰ্ঘাটো পানী ঢালি দিয়া। এতিয়া এই কোডাল তাতে পুনৰাই সেই পিণ্ডখনৰ জেগাখিনি তাতে পাৰি দিয়াচোন। তাতে পাৰি দিয়া দি পেলাই ইয়াতে যে এটা পুৰ হৈছিলা এই পুৰটো এতিয়া নিব লাগিব। সেইটো নি তাতে পাৰা। সেই পবিত্ৰটো তুমি হাতত উঠাই লওঁ। পুৰটো গাঁঠি থকাটো বাবতে লৈ পেলাই গাঁঠিটোৰ ওপৰত এইখিনিকে চুচি দিয়া। পিণ্ডতে গাঁঠিটো এই কোডালেদি পিণ্ডখনৰ জেগাৰ পানীখিনি লাৰি দিয়া।
লাগি পেলাই তোমাৰ নিজৰ মাথাত চিটে দিয়া কিন্তু ছাত্ৰকতা সৰ্ব কল্যাণটো ছাত্ৰকতা সচেতন দিবতো ছাত্ৰকতা ৰোগমুক্ত হ'বতো সেই কোডাল তাতে পিণ্ডত থৈ দিয়া তাৰে এটা ফুল শুঙি ফেলে হাত ধোৱা বাচনটো নিৰ্মাল্যম বিশ্ব অঁ এটা তুমি নিজে কাণত পিন্ধি লোৱা নিৰ্মাল্যম চিৰচাৰ মহাপাতং আপৰস্তু সংতানটো সম্পদস্তু দিনে দিনে বাকী ফুলখিনি মোক দিয়া চব কোডালো লৈ আহা চব পানী লৈ আহা মোক দিয়া ইতা পুনম তোমাৰ পিতা মহাচায়া অৱলকনম ঈশ্বৰ হচনম তাতে পিতৃ ৰোগটো অলপ সময়ৰ কাৰণে চিন্তা কৰিব লাগে চাব লাগে তাৰ ফটোখন তাতে চা অঁ তাতে সেইখিনি চাই পেলাই অলপ সময় তুমি মানে চালি লক্ষ্য কৰি তুমি গম পাবা তাতে দেউতাক দেখছা না ছায়া অৱলকনম ঈশ্বৰ হচনম বুজি না দেখা পাইছ ৰোগটো দেখা পাইছ ঠিকে আছে ৰজতাই নম আৰু এটা জতা নাম গোটাই ব্ৰাহ্মণে নম আৰু এটা জন্মমৰি পৰা কিংচিত কাঞ্চন বোলে এতে পইচা দি পেলাই জন্মমৰি পৰা কিংচিত কাঞ্চন বোলে ৰজতাই নম এটা চম্বৰি নিভূতাম জতা নাম গোটাই ব্ৰাহ্মণে নম কলকা পুনৰাই এটা চল পুনৰাই আশ্ৰমনাথম জলন্তে নম আশ্ৰমনাথম জলন্তে নম যিখিনি পানী আছে পিণ্ডখানি ঢালি দিবা দাঙি কিনে থৈ দিম লাজডাল কৰক আজি দেউতাই এৰি যাব আমাক 9টা বছৰ কমপ্লিট হ'ল শ্ৰাদ্ধখন হ'ল ভালে ভালে সকলোখিনি ভালে ভালে হৈ গ'ল আৰু মানুহ মতা নাছিলোঁ আমি তিনিটাই আছিলোঁ মা দাদা মই এইখিনিয়ে আছিল আজি ভিডিঅ'টোত